নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছোঁ আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 3 মাৰ্চ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। যে বন্ধুসকল, এনেধৰণৰ খবৰসমূহ নিতৌ চোৱাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। বন্ধুসকল, চাওক আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে যে মেট্ৰিক পৰীক্ষাৰ বাবে জাৰি কৰা হৈছে 144 ধাৰা। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ বাবে 144 ধাৰা জাৰি। পৰীক্ষা কেন্দ্ৰৰ 50 মিটাৰ ব্যাসাৰ্ধত অকৰ্তৃত্বশীল ব্যক্তিৰ প্ৰৱেশ নিষেধ। নিশা 10 বজাৰ পৰা পুৱা 5 বজালৈ লাউড স্পীকাৰ বজোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই মুহূৰ্তত এক ডাঙৰ খবৰ, মেট্ৰিক পৰীক্ষাৰ বাবে জাৰি কৰা হৈছে 144 ধাৰা। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ বাবে 144 ধাৰা জাৰি। মৰিগাঁও অতিৰিক্ত জিলা দণ্ডাধীশ গৰ্গমোহন দাসৰ নিৰ্দেশনা। পৰীক্ষা কেন্দ্ৰৰ 50 মিটাৰ ব্যাসাৰ্ধত অকৰ্তৃত্বশীল ব্যক্তিৰ প্ৰৱেশ নিষেধ। নিশা 10 বজাৰ পৰা পুৱা 5 বজালৈ লাউড স্পীকাৰ বজোৱাত নিষেধাজ্ঞা জাৰি। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা। বন্ধুসকল, তাৰ পিছৰ খবৰটো হৈছে হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। দুখীয়া লোকক গাৰ বল দেখুৱাই হিমন্ত বিশ্ব শৰ্মাই এই হিটলাৰী ভাষণ বেছিদিন নচলে। হিমন্ত বিশ্ব শৰ্মাৰ হুংকাৰ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। ক্ষমতাৰ অপব্যৱহাৰ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আইন আদালত নামানি অন্যায় অত্যাচাৰ কৰিছে মুখ্যমন্ত্ৰীয়ে। সহজে দুখীয়া মানুহক আক্ৰমণ কৰে হিমন্ত বিশ্ব শৰ্মাই। শক্তিশালী মানুহক আক্ৰমণ কৰিবলৈ সাহস নাই মুখ্যমন্ত্ৰীৰ। বহুত ডাঙৰ নেতাই চৰকাৰী মাটি দখল কৰি আছে। কিয় সেইসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱা নাই চৰকাৰে? উচ্ছেদিতসকলৰ ল'ৰা ছোৱালীৰ শিক্ষাৰ দায়িত্ব কোনে ল'ব? হিমন্ত বিশ্ব শৰ্মাৰ পৈতৃক ভূমি দখল কৰা নাই উচ্ছেদিতসকলে। বিভিন্ন সমস্যাৰ কবলত পৰিহে তেওঁলোকে চৰকাৰী ভূমি দখল কৰিব লগা হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ এই হিটলাৰ ৰাজ আৰু বেছিদিন নচলে। হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। বন্ধুসকল, তাৰ পিছৰ খবৰটো হৈছে মুখ্যমন্ত্ৰীলৈ আঙুলি অখিল গগৈৰ। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ভূমি বেদখলৰ ভয়ংকৰ অভিযোগ উত্থাপন। বেদখল আচলতে কোনে কৰিছে? মুখ্যমন্ত্ৰীলৈ আঙুলি বিধায়ক অখিল গগৈৰ। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ভূমি বেদখলৰ ভয়ংকৰ অভিযোগ উত্থাপন। বেদখল আচলতে কৰিছে কোনে? মুখ্যমন্ত্ৰীলৈ আঙুলি বিধায়ক অখিল গগৈৰ। হিমন্ত বিশ্ব শৰ্মা কেশৱ মহন্তই কাজিৰঙাৰ মাটি দখল কৰাৰ অভিযোগ উত্থাপন অখিল গগৈৰ। জিঞ্জাৰ হোটেলৰ কাষত থকা ৰয়েল প্লাজা এপাৰ্টমেণ্টটো কাৰ? উত্তৰ দিয়ক মুখ্যমন্ত্ৰীয়ে। শিলহাকু বিলত নিৰ্মাণ হোৱা জিঞ্জাৰ হোটেলক কোনে মাটি দিছিল? সেই সময়ত পৌৰ প্ৰশাসন গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী আছিল হিমন্ত বিশ্ব শৰ্মা। আপোনাৰ অতি ঘনিষ্ঠ জয়ন্ত মল্ল বৰুৱাৰ ঘৰত কিয় নচলে বলডজাৰ? কিমান দিন মানুহক বুৰ্বক বনাব আপুনি? কিমান কমিশ্যন আপোনাৰ পকেটত সোমাই ৰাইজক কৈ দিয়ক। ৬২ জন মানুহক আপুনি ভুৱা এনকাউণ্টাৰ কৰি হত্যা কৰিলে। কেতিয়াবা মুছলমান বুলি, কেতিয়াবা পুঁজিপতিক মাটি দিবলৈ উচ্ছেদ চলায় হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গজৰি উঠিল বিধায়ক অখিল গগৈ। বন্ধুসকল, তাৰ পিছৰ খবৰটো হৈছে আহি আছে ইয়াতকৈ ডাঙৰ উচ্ছেদ। কাৰো প্ৰতি সহানুভূতি নাই। ভূমি বেদখল কৰিলে পোনে উচ্ছেদ। ইয়াতকৈও ডাঙৰ উচ্ছেদ চলিব অসমত। এই মুহূৰ্তত এক ডাঙৰ খবৰ, অসমত ইয়াতকৈও ডাঙৰ উচ্ছেদ আহি আছে। ৰাজ্যৰ প্ৰান্তে হিমন্ত চৰকাৰে চলাব বলডজাৰ। উচ্ছেদৰ ক্ষেত্ৰত ন' কম্প্ৰমাইজ। বনাঞ্চল বেদখল কোনো পধ্যেই মানি লোৱা নহ'ব। এইবাৰ উচ্ছেদ চলিব ওৰাঙত।
ওৰাঙৰ সংৰক্ষিত বনাঞ্চল সম্পূৰ্ণ বেদখলমুক্ত কৰা হ'ব। গোৱালপাৰা সোণাই-ৰূপাই অভয়াৰণ্যতো চলিব বুলডোজাৰ। এইবাৰ টাৰ্গেটত কৰিমগঞ্জ, বঙাইগাঁও আৰু কোকৰাঝাৰৰ। কোনো সংখ্যালঘু বুলি কথা নাই। মাটি বেদখল কৰিলেই চলিব উচ্ছেদ। ভূমিহীন খিলঞ্জীয়াক দিয়া হ'ব সংস্থাপন। ভূমিৰ ব্যৱস্থা কৰা হ'ব, কিন্তু সংৰক্ষিত বনাঞ্চলত থাকিব নোৱাৰিব। অসমত ইয়াতকৈ ডাঙৰ উচ্ছেদ আহি আছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হিমন্ত চৰকাৰে চলাব বুলডোজাৰ। বন্ধুসকল, তাৰ পিছৰ খবৰটি হৈছে মন্ত্ৰী অশোক সিংহালক পহুখেদা সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ। এই মুহূৰ্তত এক ডাঙৰ খবৰ। গুৱাহাটীত হেলিকপ্টাৰত উঠি আকাশমাৰ্গেৰে বেদখলকৃত অঞ্চল পৰিদৰ্শন কৰি চমক দিয়া মন্ত্ৰী অশোক সিংহালৰ দিন বেয়া চলিছে গৃহ সমষ্টিত। বৃহস্পতিবাৰে গৃহ সমষ্টিৰ ঢেকীয়াজুলিৰ প্ৰজাপথাৰত এই কাৰ্যসূচীত উত্থাপিত হ'বলৈ যোৱা মন্ত্ৰী অশোক সিংহালে খালে পহুখেদা। ইমানেই নহয়, মন্ত্ৰীগৰাকী অপদস্থ হ'বলগীয়া হয়। উল্লেখ্য যে মন্ত্ৰী অশোক সিংহালে আজি ঢেকীয়াজুলিৰ প্ৰজাপথাৰ গাঁৱত উপস্থিত হৈছিল। দোলাকাণ্ডত মৃত্যু হোৱা দুৰ্ভগীয়া আৰতী তুৰীৰ বাসগৃহত উপস্থিত হৈ চৰকাৰে প্ৰদৰ্শন কৰা গড় উদ্বোধনী অনুষ্ঠানৰ বাবে গৈছিল মন্ত্ৰীগৰাকী। গৃহ উদ্বোধন হোৱাৰ পিছতেই লাগিল খেলিমেলি। মন্ত্ৰীগৰাকীক সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ একাংশ কৰ্মীয়ে আগপিঠি ধৰি BTR প্ৰসংগত বিভিন্ন প্ৰশ্নৰে ব্যতিব্যস্ত কৰে। ইমানেই নহয়, মন্ত্ৰীগৰাকী অপদস্থ হ'বলগীয়াও হয় বুলি জানিব পৰা গৈছে। ইয়াৰ পিছতে মন্ত্ৰীগৰাকী ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলগীয়া হয়। মন্ত্ৰীগৰাকীক আচাৰ কৰ্মীৰ সকিয়নি BTR প্ৰসংগত আলোচনা নকৰাকৈ অনাগত দিনত পুনৰ এই পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব বুলি সকিয়নি প্ৰদান কৰে। তাৰোপৰি এই আৰম্ভণিহে বুলি কয় আচাৰ কৰ্মকৰ্তাসকলে। বন্ধুসকল, তাৰ পিছৰ খবৰটি হৈছে পইচা দিয়ক, মেট্ৰিক পাছ কৰক। নাওবৈচাত প্ৰলোভনেৰে ধন সংগ্ৰহ প্ৰধান শিক্ষকৰ। এই মুহূৰ্তত এক ডাঙৰ খবৰ। গুৰুতৰ অভিযোগ। লখিমপুৰৰ নাওবৈচাৰ ভিতৰুৱা অঞ্চলত আলি জনজাতি হাইস্কুলৰ প্ৰধান শিক্ষকে সহজ সৰল আৰু অশিক্ষিত অভিভাৱকৰ পৰা কেইবাবছৰ ধৰি মেট্ৰিক পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ কৰাই দিয়াৰ প্ৰলোভন দি 10-15 হাজাৰ টকাকৈ সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ প্ৰাপ্ত হৈছে। প্ৰাপ্ত তথ্য মতে আলি জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হেমন্ত পেগুৱে একে অঞ্চলৰ দালাল বিমান পেগুৰ জৰিয়তে লখিমপুৰ জিলাখনৰ লগতে অসমৰ বিভিন্ন জিলাৰ পৰা ধনৰ বিনিময়ত মেট্ৰিক পৰীক্ষাৰ্থী সংগ্ৰহ কৰি আহিছে। শেহতীয়াকৈ নাওবৈচাৰ ৰামপুৰ, বগীবিল আৰু ফুলবাৰী পঞ্চায়ত এলেকাৰ অতি ভিতৰুৱা শান্তি আশ্ৰম, কৃষ্ণপুৰ, নিজৰাপাৰ আদি গাঁৱৰ 20 গৰাকীৰো অধিক ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ পৰা ধন সংগ্ৰহ কৰি আলি জনজাতি বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ কৰি প্ৰথম বা দ্বিতীয় বিভাগত উত্তীৰ্ণ হ'ব পৰাকৈ সুবিধা প্ৰদান কৰাৰ আশ্বাস দি 5,000ৰ পৰা 20,000 টকা পৰ্যন্ত সংগ্ৰহ কৰাৰ বিষয়ে ভুক্তভোগী অভিভাৱকসকলে আজি অভিযোগ কৰে। ধন সংগ্ৰহ কৰা দালাল স্বৰূপে সহযোগিতা কৰি বিমান পেগুৱে অধিকসংখ্যক ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ পৰা ধন সংগ্ৰহ কৰাৰ বিপৰীতে প্ৰধান শিক্ষক হেমন্ত পেগুৱে কিছুসংখ্যকৰ পৰাহে পোনপটীয়াকৈ ধন সংগ্ৰহ কৰিছিল। একাংশ অভিভাৱকে হেমন্ত পেগুৰ বেংক একাউণ্টতো টকা জমা দিয়াৰ তথ্য লাভ কৰা হৈছে। শিক্ষকৰ দিশত কম মেধাৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক চক্ৰটোৱে আলি জনজাতি হাইস্কুলৰ ছাত্ৰ-ছাত্ৰী হিচাপে দেখুৱাবলৈ নৱম শ্ৰেণীৰ পঞ্জীয়ন পত্ৰ বিভাগীয়ভাৱে নাকচ কৰি পুনৰ পঞ্জীয়ন কৰাৰ পাছত ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষা দিয়াৰ সুবিধা কৰি দিয়া বুলি অভিভাৱকক জনোৱাৰ কথা সংবাদ মাধ্যমক জনায়। বহু বছৰ ধৰি এই চক্ৰটোৱে লাখ লাখ টকা সংগ্ৰহৰ বজাৰ চলাই থকাৰ
পাছত ঘটনাটো আজি ফাদিল হয়। চক্ৰটোৱে যে 3 মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব লগা মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ উল্লেখিত গাঁওকেইখনৰ পৰা ধন আদায় লোৱা 10গৰাকী ছাত্ৰ-ছাত্ৰীৰ এডমিট কাৰ্ড আজি পৰ্যন্ত যোগান ধৰিব নোৱাৰাৰ পাছতে সমগ্ৰ অনিয়ম ধৰা পৰে। প্ৰৱেশ পত্ৰ নোপোৱাৰ বাবে পৰীক্ষাৰ পৰা বঞ্চিত হ'ব লগা হোৱা ছাত্ৰ-ছাত্ৰীও ভৱিষ্যত অন্ধকাৰ হৈ পৰাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। দৰিদ্ৰ অভিভাৱকসকলে নিজ সন্তানৰ ভাল ৰিজাল্ট পোৱাৰ আশাত ঘৰুৱা সম্পত্তি বিক্ৰী কৰি বিমানপেকো নামৰ দালালৰ হাতত টকা আদায় দিয়া শান্তি আশ্ৰমত এতিয়া দুখন পৰিৱেশে বিৰাজ কৰিছে। এই চক্ৰটোৱে যোৱা বৰ্ষতো অঞ্চলটোৰ 22গৰাকী ছাত্ৰ-ছাত্ৰীৰ পৰা মেট্ৰিক পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ কৰোৱাৰ প্ৰলোভনেৰে ধন সংগ্ৰহ কৰাৰ বিষয়েও অভিযোগ কৰে। ইতিমধ্যে ভুক্তভোগী অভিভাৱকসকলৰ লগতে অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা সমগ্ৰ কেলেংকাৰীৰ বিষয়ে লখিমপুৰ জিলাৰ উপায়ুক্তক আবেদন দাখিল কৰি তদন্তৰ জৰিয়তে দুষ্ট চক্ৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে।